हादोरसानि दाब दाब जायगायाव खुंफुंनाय बादिनो धेमाजि जिल्लानि मुरखं सेलेक जौगाखां खोन्दो सिंनि समकं गामि पन्चायतआव साननैनि हाबाफारिजों खेल महारना जालाङो। साननैनि बे गेलेनाय बादायलायनायाव काबादि, एथलेटिक्स, जोलुर, भलिबल, खारनाय आरो खख' गेलेनायखौ बानजायदोंमोन होनना मिथिना मोनो। मख'जाथावदि दिनैनि जोबथा हाबाफारियाव सारेन्डार एनडिएफबिनि आफादगिरि धर्मेश्वर बसुमतारी, गावबुरा बिनद बर', जनाय जिल्ला गणतान्त्रिक नागरिक सुरक्षा मन्चनि गाहाय नेहाथारि कुमेश्वर मरां, समकं जौसिन गेजेरारि फरायसालिनि गोरायुं हरजित राय चौधुरी, समकं गामि पन्चायतनि नेहाथारि रुजु औवारी, सोरखारि मावख'गिरिफोर आरो वार्डनि सोद्रोमाफोरा बाहागो लायो। আজি দ্বিতীয় দিনাখন সমকং গাঁও পঞ্চায়তৰ আমাৰ অসম চৰকাৰৰ খেল মহাৰণ, এই খেল মহাৰণৰ দ্বিতীয় দিনাখন আমি ইতিমধ্যে চলি আছে আৰু এই গাঁও পঞ্চায়ত পৰ্যায়ত খেলখন খুব সুন্দৰভাৱে পৰিচালনা কৰিছে বুলি মই ভাবি লৈছোঁ। ইতিমধ্যে আমাৰ ছোৱালীবিলাকৰ এটা ফুটবল টিম ইতিমধ্যে চলিলে আৰু আমাৰ যোৱাকালি যিসকল খেলুৱৈসকল আছে তেখেতসকলকো ফাইনেল এটা আমি আজি এটা চূড়ান্ত কৰিব বিচাৰিছোঁ। ইয়াতে আমাৰ গাঁও পঞ্চায়ত লেভেলত আমি টিম ওলাবৰ কাৰণে খুব চেষ্টা কৰিছোঁ। আমাৰ সমকং গাঁও পঞ্চায়তৰ পৰা যিসকল উদীয়মান যুৱক যুৱতী আছে তেখেতসকলক আমি আমাৰ পঞ্চায়ত পৰ্যায়ৰ পৰা খুব এটা ভাল টিম ওলাবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আমি ভাবিছোঁ যে আমাৰ গাঁও পঞ্চায়তত যিসকল মানে ইয়াত উদীয়মান মানে যুৱক যুৱতী ইয়াত অংশগ্ৰহণ কৰিছে তেখেতৰ পৰা এটা অনুভৱ কৰিব পাৰোঁ যে আজি বহুতজন মানুহে ইয়াত অংশগ্ৰহণ কৰিছে। ভৱিষ্যত তেখেতসকলৰ মানে যিসকল খেলি আছে তেখেতসকলৰ পৰা আমি যিসকল মানে যুৱক যুৱতী আছে বা আহি থকা যিসকল মানে ল'ৰা ছোৱালী আহিব তেখেতসকলে এই খেলৰ যোগেদি খুব সুন্দৰভাৱে আমাৰ এই পঞ্চায়তৰ কিছুমান নিয়মীয়াকৈ আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। প্ৰশিক্ষণৰ যিসকল মানে আমি যিখিনি চলিছে বা পৰ্যায়ক্ৰমে যিসকল মানে ফাইনেলটোত গৈছে তেখেতসকলক আমি খুব এটা পঞ্চায়ত ভিত্তিৰ হিচাপত আমি ব্লক লেভেলত মানে লৈ যাম বুলি আমি আশা কৰিছোঁ। যোৱাকালিৰ পৰা আজিলৈকে আমাৰ প্ৰতিযোগিতাসকলে টোটেল 1400ৰ এবভ হ'ব। সদ্যহতে আমি ফাইনেল এটা লিষ্ট বনোৱা নাই, তেও আমি 1400লৈকে এতিয়া ৰানিঙত পাই আছোঁ আৰু আৰু পৰ্যায়মতে আমি আৰু এডমিশ্যনো লৈ আছোঁ। যিসকল মানে কিছুমান দূৰত আছিলে আজিও আহিছে তেখেতসকলক আমি কেইজন হৈছে আপোনালোকক আমি পাছত পৰ্যায়ত আমি আপোনালোকক জনাম। যিহেতুকে আমাৰ এই সমকং পঞ্চায়তত যি খেল মহাৰণ অনুষ্ঠিত হৈছে দুদিনীয়া যোৱাকালিৰ পৰা আজিলৈকে আমি খেলখনক যথেষ্ট প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিছে। প্ৰায় 1400-1500 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন খেল ইতিমধ্যে চলি আছে। আৰু এই অঞ্চলটোৰ এটা গৌৰৱ অনুভৱ কৰিছোঁ আমি সমকং পঞ্চায়তৰ অন্তৰ্গত ব্যক্তি হিচাপে। আৰু প্ৰতিভাৱান প্ৰতিযোগীসকলে খেলুৱৈসকলে আহি ইয়াতে অংশগ্ৰহণ কৰি তেওঁলোকৰ প্ৰতিভাখিনি ইয়াতে বিকাশ কৰিবলৈ এটা সুবিধা পাইছে। অনাগত দিনত তেওঁলোকে খেলৰ যোগেদি তেওঁলোকৰ প্ৰতিভাখিনি বিকাশ কৰি তেওঁলোকে পৰ্যায়ক্ৰমে ভৱিষ্যত দিনত গৌৰৱ কঢ়িয়াই আনিব বুলি আমাৰ আশা কৰিছোঁ। আৰু ইয়াতে থকা যিসকল খেল মহাৰণৰ পৰিচালনা কৰা সমূহ কমিটিবৃন্দলৈ মই মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি আমাৰ পঞ্চায়তটো এই খেলখনৰ জৰিয়তে গৌৰৱ অনুভৱ কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। কিবা থাকিলে পঞ্চায়তৰ পৰা আপোনাৰ আমাৰতো অঞ্চলবাসী আচলতে ভিতৰুৱা অঞ্চলবাসী যথেষ্ট প্ৰতিভা খেলুৱৈ আছে, প্ৰতিভাৱান যুৱক যুৱতী আছে। তেওঁলোক আচলতে আমি এইটো খেলেই বুলি নহয়, প্ৰত্যেকটো খেলতেই প্ৰতিভা আছে। যিহেতুকে প্ৰত্যেকটো খেলকে যাতে আমি ইয়াত প্ৰদৰ্শন কৰিব পাৰোঁ তাৰ কাৰণে আমি পৰ্যায়ক্ৰমে আমি পদক্ষেপ ল'ব লাগিব। যিহেতুকে ইয়াৰ প্ৰথমবাৰৰ কাৰণে এটা পদক্ষেপ আৰু অনাগত দিনত আমি ইয়াতকৈও ভাল ধৰণে আমি খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পৰা আমি আশা কৰিম।